আপোনালোকে বাৰু মোৰ স্কিনখন দেখিছেনে কিমান গ্লোয়িং কৰিছে নহয়নে আৰু মুখৰ দাগবোৰো নাইকিয়া হৈছে। আজি মই আপোনালোকক চাউল আৰু দালিৰে এটা পেক বনাই দেখাম। চাউল আৰু দালিৰ লগত কি মিক্স কৰিলে আপোনাৰ মুখখন ধুনীয়া হৈ পৰিব সেয়া আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব, গতিকে ভিডিঅ'টো শেষলৈকে চাব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভালেই। আজি আপোনালোকৰ বাবে এটা অতিকৈ ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আনিছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মুখত থকা যিকোনো দাগ নাইকিয়া কৰিব পাৰিব আৰু লগতে মুখৰ উজ্জ্বলতাও ঘূৰাই আনিব পাৰিব। আৰু সেই বস্তু দুটা হৈছে চাউল আৰু দালি। চাউল আৰু দালিৰ লগত মাত্ৰ দুটা বস্তু এড কৰিব, আপোনালোকৰ মুখৰ উজ্জ্বলতা কেনেকৈ ঘূৰি আহে আপোনালোকে প্ৰমাণ কৰি চাব পাৰে এই ভিডিঅ'টো চোৱাৰ পাছত। আৰু চাউল আৰু দালিৰ লগত মই কি বস্তু এড কৰিম আৰু কেনেকৈ বনাম সকলোবোৰ প্ৰক্ৰিয়া আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কোনো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে বুজি নাপাব, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি এটা চাফা বাতি ল'ম আৰু বাতিটোত এতিয়া মই দি দিম 1 চামুচ। এয়া দেখিছেনে চাউলে আমাৰ মুখখন বগা কৰাত সহায় কৰে। আৰু ইয়াত মই দি দিম 1 চামুচ এয়া দাইল। দেখিছেনে চাউল আৰু দাইলটো সকলোৰে ঘৰত থাকেই নহয়নে? আৰু এতিয়া মই এই চাউল আৰু দাইলখিনি অকণমান পাউডাৰ বনাই আনিম। দেখিছেনে এয়া পাউডাৰ বনাইছিলোঁ, কিন্তু সম্পূৰ্ণকৈ নহয়, সেইকাৰণে আমি ইয়াতে দি দিব লাগিব অকণমান গাখীৰ। আৰু এয়া গাখীৰ দিয়াৰ পাছত এনেদৰে এটা পেষ্ট বনি যায়। আৰু তাৰ পাছত আমি এড কৰি দিম এয়া দেখিছেনে মৌজোল দিব লাগিব আধা চামুচ। আপোনালোকে যদি দৰকাৰ হয় 1 চামুচো দিব পাৰে বাৰু। আৰু মৌজোলে আমাৰ মুখখন বগা কৰাটো সহায় কৰে। আপোনালোকে বাৰু জানেনে মচুৰ দাইলত ভিটামিন বি কমপ্লেক্স থাকে। মচুৰ দাইল যদি আমি স্কিনত লগাওঁ তেন্তে আমাৰ মুখখন বগা হৈ পৰে আৰু লগতে আমাৰ স্কিনত থকা কিছুমান দাগ নাইকিয়া কৰে। গতিকে এই পেকটো বহুত উপকাৰী। আৰু এতিয়া মুখখন মই ফেচ ৱাছ দি ধুই আহিলোঁ, আপোনালোকে খালী পানীৰেও ধুব পাৰে। আৰু এতিয়া মই লগাম এই পেকটো। এডাল ব্ৰাছৰ সহায়ত মই এতিয়া পেকটো লগাবলৈ আৰম্ভ কৰি দিছোঁ। আপোনালোকেও এনেদৰেই লগাবচোন। মানে আপোনালোকে যদিহে ব্ৰাছ নলগায় তেন্তে হাতেৰেও লগাব পাৰে, একো কথা নাই। প্ৰথমে মই ব্ৰাছডালেৰে ভালকৈ লগাই লৈছোঁ গোটেই মুখখনতে। আমি যে এই পেকটোত ইউজ কৰিলোঁ চাউল, মচুৰ দাইল আৰু লগতে মৌজোল আৰু লগতে গাখীৰ, এই গোটেইকেইটা আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আৰু এই গোটেইকেইটা বস্তুৱে আমাৰ স্কিনখন বগা কৰাত সহায় কৰে আৰু লগতে মুখত থকা যিকোনো দাগ নাইকিয়া কৰে। আপোনালোকে পেকটো লগাই হোৱাৰ পাছত এনেদৰে স্ক্ৰাব কৰি দিব, মানে গোটেই মুখখন এনেদৰে ভালকৈ ঘঁহি থাকিব 5 মিনিটমান। আৰু 5 মিনিটমান ঘঁহাৰ পাছত আপোনালোকে ৰ'ব লাগিব কিমান সময় সেই বিষয়ে জনাম বাৰু। কিন্তু প্ৰথমতে আপোনালোকে গোটেই নাকৰ কাষত, চকুৰ তলত বা ঠোঁটৰিত সকলো অংশতে ভালকৈ এনেদৰে আপোনালোকে মাছাজ কৰি ল'ব, মানে স্ক্ৰাবিং কৰি ল'ব। আৰু তাৰপিছত এয়া দেখিছেনে এতিয়া মই এনেদৰে থাকিম 10 মিনিট সময়। আৰু এইকণ সময়তে লগাই লৈছোঁ দুডোখৰ তিয়ঁহ চকুত। আৰু আমাৰ অনুভৱৰ ৰিয়েকশ্যন চাওক। দহ মিনিট সময় হৈ গ'ল আৰু মুখখনো অকণমান টানি ধৰিছে, সেইকাৰণে এতিয়া মুখখন ধুই দিওঁ। আপোনালোকে ফেচ ৱাছ নকৰিলেও হ'ব, এতিয়া খালী পানীৰে ধুই দিব। আৰু এয়া চাওকচোন ইমান বেছি ভাল লাগিছে নহয়নে? আৰু এয়া চাওক মই ক্ৰীম অকণমান লগাই আহিলোঁ, তাৰ পাছত মুখৰ উজ্জ্বলতা কেনেকুৱা আহিছে চাওকচোন, বহুত বেছি ভাল নহয়নে? আপোনালোকে এনেদৰে এই পেকটো ব্যৱহাৰ কৰিব সপ্তাহত 2বাৰকৈ। আৰু যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।